নমস্কাৰ, আমি অনিন্দিতা জোৱাৰদ্ৰপ ঘৰুৱা শালত বোৱা পিয়ৰ নুনী পাটৰ গাড়ী দিয়া চাদৰ মেখেলা দেখুৱাব ওলাইছোঁ। আপোনালোকক আছে কেইযোৰমান, মই তাৰ কেইযোৰমান খুলি দেখুৱাম আৰু পিছত আপোনালোকক সম্পূৰ্ণ ফটো দিয়া হ'ব। এয়া চাওকচোন, গাড়ী দিয়া পিয়ৰ নুনী পাট। এই গাড়ীবিলাক খুব ধুনীয়া হয়, একদম সৰু সৰুকৈ দিয়া হৈছে। এইখন হৈছে চাদৰ, এইকেইটা ছাইড পটি। এই আচলতে কেঁচা পাট মানে একদম অৰিজিনেল নুনী পাটৰ হয়, খুব ধুনীয়া, খুব কমফৰ্টেবল, ফুলি নাথাকে আপোনালোকৰ পিন্ধিলে। এইখন চাদৰ, এইখন মেখেলা আৰু ইয়াতে ব্লাউজ পিচ আছে। খুব ধুনীয়া কাপোৰ কেইযোৰ। এনেকুৱা কাপোৰবোৰ ল'ব বিচাৰিলে ডেছক্ৰিপশ্যনত যিটো হোৱাটছআপ নম্বৰ দিয়া আছে তাত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। এইকেইযোৰ প্ৰায় একে হয়। এইযোৰ আপোনালোকক দেখুৱাই দিছোঁ, এইযোৰ চেল্ফ বৰ্ডাৰ। চাওকচোন, খুব ধুনীয়া কাপোৰ, কোৱালিটি খুব ভাল হয়, অৰিজিনেল নুনী পাট। এইখন হৈছে মেখেলা আৰু চাদৰখন দেখুৱাইছোঁ। চাদৰখন চাওক, চাদৰখন চেল্ফ বৰ্ডাৰ হয়, কিন্তু ছাইড পটিটো দি দিয়া হৈছে যাতে আপোনালোকে ব্লাউজ পিছত ডিজাইন কৰিব পাৰে। এইখন চাওক, চেল্ফ বৰ্ডাৰ গাড়ী দিয়া অৰিজিনেল নুনী পাটৰ চাদৰ মেখেলা আৰু ছাইড পটিকেইটা দিয়া হৈছে। আপোনালোকে লগাইও ল'ব পাৰে আৰু নলগালেতো ব্লাউজত ডিজাইন দিব পাৰিব। খুব ধুনীয়া হয়। এনেকুৱা কাপোৰবিলাক ল'বৰ কাৰণে ডেছক্ৰিপশ্যনত যিটো হোৱাটছআপ নম্বৰ দি থোৱা আছে তাত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। থেংক ইউ।